Hello everyone, welcome to my YouTube channel AM World Mursina. Moi Mursina মোৰ YouTube channel AM World Mursina লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। আজি মই আকৌ এটা নতুন ভিডিও লৈ আনিছো। তেন্তে আহক দেৰি নকৰি আজিৰ ভিডিওটোত কি আছে চাও। এতিয়া হৈছে ঠাণ্ডা দিন কেইটা এনে ভাল লাগে যদি স্কিনৰ কাৰণে কিন্তু বহুত প্ৰবলেম কৰে। লাগিলে oily skin হওক বা কম্বিনেশন স্কিনে হওক ড্রাই স্কিনে হওক সেনসিটিভ স্কিনে হওক যিকোনো যাৰ যি স্কিনে নহওক লাগিলে যিকোনো টাইপৰ স্কিনৰে প্ৰবলেম আৰম্ভ হয়। ড্রাই স্কিনৰটো বহুত বেছি প্ৰবলেম হয়। মোৰ হয় মইনো কেনেকৈ যত্ন কৰোঁ, মোৰ স্কিনো বহুত ভাল নহয়, কিন্তু মই কেনেকৈ যত্ন কৰি মোৰ স্কিনৰ যিটো বেলেন্সটো ৰাখিব পাৰি আচলতে ড্রাই নোহাকে কেনেকৈ কৰোঁ সেইটো ভিডিওটোত আজি আগবাঢ়িছোঁ। তেন্তে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব। ঠাণ্ডা দিন অহাৰ লগে লগে আমি নিজৰ স্কিন অনুযায়ী এটা ময়শ্চাৰাইজাৰ ইউজ কৰিব লাগে, যিটো আমাৰ আচলতে একো প্ৰবলেম নিদিয়ে, যিটো আমি ইউজ কৰি থাকিব পাৰোঁ। মই যিকেইটা ইউজ কৰোঁ আজি সেইকেইটা নকওঁ, মই বেলেগ কথাতে ক'ম। মই আজি মুখৰ কথা নকওঁ, মই আজি গাৰ স্কিনৰ কথাই ক'ম। মোৰ ঠাণ্ডা আহি যোৱাৰ লগে লগে স্কিনটো ড্ৰাই হৈ যায়, কিন্তু এটা আমি কাম কৰিব পাৰোঁ। গা ধোৱাৰ আগতে কিছুমান ষ্টেপ ফ'ল' কৰিব পাৰোঁ, যিবোৰ ফ'ল' কৰিলে আমাৰ মানে স্কিনটো ড্ৰাই হোৱাৰ পৰা আমি ৰক্ষা কৰিব পাৰোঁ। ফাৰ্ষ্ট কামটো আমি কি কৰিব লাগে জানে, আমি গা ধোৱাৰ আগত বডি মাছাজ কৰিব লাগে। যিকোনো অইলেৰে আমি বডি মাছাজ কৰিব লওক। ধৰি লওক অলিভ অইল হওক, আলমণ্ড অইল হওক, নাইবা আপোনালোকে যি কোকোনাট অইল হ'লেও হ'ব, আপোনালোকে যিকোনো অইল ইউজ কৰি পেলাই বডি মাছাজ কৰিব পাৰে। মই কিন্তু এইটো ইউজ কৰোঁ, যিটো জেক অলিভ অইল বডি অইল, এইটোৱে মই ভাল পাওঁ আৰু এইটো মই সদায় গা ধোৱাৰ আগতে মাছাজ কৰি লওঁ। তাৰপিছতহে আচলতে গা ধুব লাগে। আৰু গা ধোৱাৰ পাছত আমি লগালগ যেতিয়া পানী অকণমান থাকে তেতিয়াই গাত আচলতে ময়শ্চাৰাইজাৰ ইউজ কৰিব লাগে। আৰু তাৰ বাবে মই এইটো ময়শ্চাৰাইজাৰ ইউজ কৰোঁ। মই ইয়াৰ ফটো দি দিম বাৰু। অৰিফ্লেমৰ মিল্ক এণ্ড হানি, এইটো যোনে ইউজ কৰি পাইছে, এইটো যিয়ে ইউজ কৰি পাইছে অৰিফ্লেমৰ মিল্ক এণ্ড হানি, সিহঁতি গম পাব যে এইটো বহুত বেছি ভাল। আৰু এইটো চেল্ফ লাইফ 2023 লৈকে আছে আৰু এইটো প্ৰাইচ হৈছে $699, কিন্তু মই এইটো কিবা এটা অফাৰ পাইছিলোঁ আৰু তেতিয়া আনিছিলোঁ। এইটো আৰু বদলি আৰু এটা মই ময়শ্চাৰাইজাৰ ইউজ কৰোঁ, নেভিয়াৰ ময়শ্চাৰাইজাৰো বহুত ভাল, মই যিটো ইউজ কৰোঁ। আৰু গা ধোৱাৰ আগতে সেইকাৰণে আমি বডি মাছাজ কৰিবই লাগে, তেতিয়া আচলতে আমাৰ স্কিনৰ যিটো শুকান ভাৱটো নাইকিয়া হৈ যায়। আপোনালোকে সেইটো ইউজ কৰি চাবচোন, আপোনালোকৰ স্কিনখন মানে বহুত ভাল লাগিব। আৰু তাৰপিছত অলপ পানী থাকোঁতে আপোনালোকে গাটো একেবাৰে শুকান নহওঁতেই আচলতে যিটো ময়শ্চাৰাইজাৰটো ইউজ কৰিয়ে দিব লাগে। একেবাৰে শুকান হৈ যাবলৈ দিব নালাগে, তেতিয়া আমাৰ স্কিনখন শুকান হয়। আৰু এইটো যিটো ময়শ্চাৰাইজাৰ অৰিফ্লেমৰ এইটো এনেকুৱা টেক্সাৰটো, এইটো একদম মানে বিৰাট ভাল লাগে ইউজ কৰি, দেখিছে। আৰু আপোনালোকে নেভিয়াৰো ইউজ কৰিব পাৰে। আমি আচলতে কেতিয়াও ময়শ্চাৰাইজাৰ ঠাণ্ডা দিনত স্কিপ কৰিবই নালাগে। স্কিপ কৰিলে কি হয়, আমাৰ স্কিনখন শুকান হৈ যায় আৰু তেনেকৈ আচলতে আমাৰ স্কিনৰ বিভিন্ন প্ৰব্লেমো ষ্টাৰ্ট হৈ যায়। কিছুমানৰ মানে ইমান বেছি শুকান হৈ যায় যে আমি ডক্তৰক কনচাল্ট কৰিবলগীয়া মানে হৈ যাব পাৰে। সেইকাৰণে আমি স্কিনখনৰ কেয়াৰ লোৱাটো ঠাণ্ডা দিনত অত্যন্ত জৰুৰী হৈ পৰে। তাৰপিছত আমি আচলতে নিজৰ উঠটো আচলতে এৰি দিব নালাগে। আমি উঠৰ যদি ভালকৈ কেয়াৰ নলওঁ, আমি লিপ যেতিয়া কেয়াৰ নলওঁ, তেতিয়াও বহুত বেছি শুকান হৈ যায়। তাৰ কাৰণে মই এটা লিপ বাম ইউজ কৰোঁ। এইটো মই লাষ্ট ইয়েৰৰ পৰাই ইউজ কৰি আছোঁ। বায়'টিকৰ বায়'ফ্ৰুইটৰ যিটো লিপ বাম, এইটো বহুত বেছি ভাল। এইটো ইউজ কৰিলে আপোনালোকে গম পাব যে এইটো বহুত ভাল। আৰু এইটো যদি আপোনালোকে এক্সট্ৰাকৈ মোৰ পৰা ৰিভিউ বিচাৰে, মই তেতিয়াও আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু এটা মই ইউজ কৰোঁ লিপ বাম, এইটো হিমালয়াৰ কোকোৱা বাটাৰ যিটো আছে, এইটো মই ইউজ কৰোঁ। এইকেইটা লিপ বাম মই ইউজ কৰোঁ। আৰু এইকেইটা মই আচলতে গৰম দিনতো লিপ বাম স্কিপ নকৰোঁ। আৰু সঁচাকৈ কিন্তু বহুত ভাল। আগতে মোৰ বহুত বেছি উঠৰ প্ৰব্লেম দিছিলে, মানে ঠাণ্ডা দিন আহিলে মোৰ প্ৰব্লেম হৈ যায়, কিন্তু এতিয়া এইকেইটা ইউজ কৰাৰ পৰা মই বহুত ভাল পাইছোঁ। আৰু মই এইকেইটা ফটো আপোনালোকক মাৰি দি দিম। আৰু এইকেইটা আপোনালোকে যিকোনো এমেজন হওক, ফ্লিপকাৰ্ট, পাৰ্পলত আপোনালোকে মানে পাই যাব। আৰু এইটোতো যিটো হিমালয়াৰ যিটো লিপ বাম হয়, এইটো আপোনালোকে যিকোনো ষ্ট'ৰতে পাই যাব। আৰু ফাৰ্মাচী নাইবা যিবোৰ কচমেটিকৰ দোকান আছে সেইবোৰত পাই যাব।
আপোনালোকে ইউজ কৰি চাবচোন আৰু মই ইয়াৰ ফটো দি দিম তেতিয়া আপোনালোকে গম পাব মই কোনকেইটা প্ৰডাক্টৰ কথা কৈছোঁ মোৰ এইটো ৰিভিউটো দিছোঁ এইটো কাৰণে যে কাৰোবাৰ হেল্প হওক এনেকুৱা নহয় যে মোৰ মানে কি কয় পেইড প্ৰমোশ্যন বা তেনেকুৱা টাইপৰ একো নহয় মোক মানে ভাল পাইছোঁ ইউজ কৰি সেইকাৰণে আপোনালোকক জনাইছোঁ মই এতিয়া এই প্ৰডাক্টকেইটাৰ ফটো ইয়াত দি দিম আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু আপোনালোকে যদি এনেকুৱা ৰিলেটেড আৰু কিবা জানিব বিচাৰে মোক কমেণ্টত জনাব মই নিশ্চয় আপোনালোকক আৰু এনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰিম তেন্তে মোৰ আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিল বাই বাই